friends, welcome back to my YouTube channel. বহুত দিন ভিডিও দিব পৰা নাই, অলপ গাটো ভাল নহয়, কিন্তু আজি আমাৰ গাঁৱত ফাংচন আছে, মানে আজি কম্পিটিশন হয়, তাতে আমি পাৰ্টিসিপেট কৰিম। আশীৰ্বাদ কৰিব যদি আমি জিকো, আৰু ভিডিওটো চাই থাকিব, মই শেষলৈকে দেখুৱাই থাকিম আমি ক'ত যাওঁ, কেনেকৈ নাচো, কি কৰোঁ। ৰেডি হোৱাৰ সময় হৈ গ'ল। এইটো মোৰ ভাগিনৰ জাৰ্চি, এখন মোৰ শহুৰ দেউতাৰ ধুতি, এখন মোৰ মানুহটোৰ গামোচা। এয়া মই পিন্ধি ৰেডি হৈ লওঁ, যেহেতু আমি ল'ৰা বনি ডেন্স কৰিম। এয়া চাওক, মই ৰেডি হৈ গ'লোঁ, পূৰা মই ৰেডি। এতিয়া আমি বিহুলৈ যাম, আপোনালোকে চাই থাকিব মোক। এয়া আমি ফাংচনত আহি গ'লোঁ, কম্পিটিশ্যন হৈ আছে, পূৰা মানুহ পূৰা ভিৰ হৈ আছে। অলপ ভয়ো লাগিছে, পাম নে নাপাম। এইবাৰ আমাৰ প্ৰেক্টিছো ইমান কৰা হোৱা নাছিলে, আচলতে বেমাৰৰ কাৰণে এবাৰ ভালকৈ ৰিহাৰ্চেল কৰা নহ'লেই মোৰ একচুৱেলি। তথাপি আমি পূৰা ফুল কনফিডেণ্টত আছোঁ, যিমানখিনি পাৰোঁ নিজৰ বেষ্ট দিম। এইবিলাক আমাৰ গ্ৰুপৰ মানুহবিলাক, এইবিলাক আমাৰ গ্ৰুপৰ ডেকা ল'ৰাবিলাক। পূৰা ৰেডি হৈ আছোঁ আমি, কিন্তু বহুত দেৰি হ'ব, বহুত পাৰ্টিচিপেট আছে। আমি অকণমান নিজেই ফূৰ্তি কৰি লওঁ। 12টা বাজি গ'ল, আমাৰ নাম দিয়াই নাই, সেইকাৰণে আমি নিজেই ফূৰ্তি কৰি আছোঁ। পূৰা জুচটো আনি আছোঁ, যাতে আমি ভয় নাখাওঁ, নাৰ্ভাছ হৈ নাযাওঁ। এয়া পূৰা মানুহে নাচি আছে একদম। এনজয় কৰি থাকক ডেন্সটো আমাৰ ৰিমজিম বাইদেউ। 12:30 বাজিলে দলীয় কম্পিটিশ্যন ষ্টাৰ্ট হ'ব, আৰু ফাৰ্ষ্টতে আমাৰ নামেই আছে। চ' আমাক এতিয়া মাতিব, আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালকৈ নাচিব পাৰোঁ।
আপোনালোকক ক'বলৈ পাই বহুত সুখী যে কম্পিটিশ্যন যে হৈছিল তাত আমাৰ গ্ৰুপটো ফাৰ্ষ্ট হ'ল বহুত ভাল লাগিছে তাৰ ফূৰ্তিতে আজি পূৰা ডেন্স কৰিম